Welcome to the Leading Site News. Different organizations of Karbi Anglong visited businessman Pankaj Jain's shop at the food market this evening around 5 p.m. The shop had remained temporarily closed in recent days due to the ongoing controversy. However, upon its reopening today, members of various organizations reached the spots and questioned the authority behind reopening the establishments without prior notice. They also raised a concern as an investigation into the matter is currently underway by the Karbi Anglong Autonomous Council and demanded clarification regarding how the shop was allowed to resume operations during the ongoing inquiry. Our correspondent from Difu, Nersantarang, report the Leading Site News. কাউন্সিলৰ পৰা একো ৰিপ্লাই দিয়া হোৱা নাই। এতিয়া আমি আহিছোঁ কিমান আমি 10-15 মান কিন্তু পিছত আকৌ সেইখিনি ইয়াত ফাইনাখন নিচিনা ইয়াত এইটো সমস্যা হ'ব নালাগে আমি এইটোৱে কৈছোঁ। এতিয়া দোকান খুলিছে আকৌ কালি পৰহি সেইখিনি কোনোবা মাৰ্কেট কৰিব ইনকুৱাৰী কৰি আছে কিন্তু ইনকুৱাৰী পিৰিয়ডত তেওঁ দোকান খুলিবৰ কাৰণে কোনে দিছে এইটো জানিব বিচাৰে না কাগজ দিছে না কপি দেখক দোকান না কোনোবা মানুহে কৰিব দিছে না সেইটো আমি জানিব বিচাৰো অৰ্ডাৰ সিচুৱেশ্যন ইয়াত নাহে কিন্তু যদি ইন ফিউচাৰত আহে ক'লেতো আমাৰ কাৰণে দুখ দিব নালাগে আপোনালোকৰো দুখ নাই কথাটো এইটোহে মানুহজন নাই গ'লে দোকান খুলিব নালাগে দোকান খুলিব নালাগে মালিক নহ'লে এতিয়া আমাৰ কাৰণে অপমান কৰা হৈছে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ কাৰণে অপমান কৰা হৈছে কাৰ্বি ৰাইজৰ কাৰণে এতিয়ালৈকে তেওঁলোকে ফুললি তেওঁলোকে একো কথাটো আনাই নাই যে ঘটনাটো কেনেকৈ হ'ল কি হ'ল অহা দিনত যদি কিবা এটা যদি বেয়া হাৱা যদি আহি গ'লে তেতিয়া আমাক ক'ব নালাগে আমি মাৰ্কেট কৰিব নাই স্যাৰ মানে কাগজ দিলে হৈ গ'ল বেলেগ নাই অৰ্ডাৰ দিছে অৰ্ডাৰ দিছে না people want that thing alone Pankaj Jain that is too long Omar to my people to know to get it and a thing I'm trying to go with you to get a lot of Kelake let them Karbi Anglong and Allah driving এটা বাকি তোমালোকৰ ওপৰত একটা কথা যি কৰে থাকা নাথাকা এটা পাব্লিক প্লেছে আমাৰ একো প্ৰব্লেম নাই কিন্তু আমাৰ প্ৰব্লেম এটা আছে যে লয় নটা হ'ব নালাগে হুলস্থুল হ'ব নালাগে আৰু তোমালোকৰ কাৰণে যদি কিবা লয় নটা হুলস্থুল আমি ডাইৰেক্ট এতিয়া উঠাই দিব এইটো কেছ হ'ব ডাইৰেক্ট কেছ হ'ব কথা আৰু বেলেগ যদি তোমালোকে ভাবিছে পিছপুটনি পাছ কৰি হেৰি কৰি মেডিকেল কাউন্টাৰ হস্পিটেলত পাতিব লাগিব কথাটো আমাৰতো হৈ গ'ল আইন মানিব লাগে লয় নটা মানিব লাগে পিছৰ কম্পিউটাৰ হ'ব লাগে সেইটোৱে কথা এতিয়া যদি ইলেকশ্যনৰ টাইম এমচিটি চলি আছে সেইটোৱে বুজিলা কথাটো এতিয়া বাকী তোমালোকৰ কথা তোমালোকে ভাবিছা হুলস্থুল কৰিম হেৰি কৰিম তেতিয়া আমিও আইনৰ ওপৰত ব্যৱস্থা হৈ যাম আমি হুলস্থুল কৰিবতো অহা নাই আৰু মানুহ চব নাচায় আমি ইমান সৰু সৰু মানুহ অহা নাই হয় ছাৰ আমি নাহিলেও না ছাৰ আমি নাহিলেও না ছাৰ মানে বস্তুটো আকৌ আমাৰতো পাব্লিকে আমাৰ কাৰণে কুৱেশ্যন কৰিব তেওঁলোকে কম্প্ৰমাইজ কৰাৰ কাৰণে দোকানটো খুলিছে এইটো কথা আহি যায় এইটো কাৰণে প্ৰেজেণ্ট কৰি আছোঁ আমিতো কাৰ্বি ৰাইজৰ কাৰণে কোনে কোনে দিছে বন্ধ কৰিব লাগিব বডি টেক আপ কৰিছে কাউন্সিলত আমি কাউন্সিলৰ অৰ্ডাৰ দিছে সিহঁতক বন্ধ কৰিব আছে এটা কপি আছে এইটো চব দিয়া নাই সেইটোতো কথা না ইনকুৱাৰী চলি আছে ইনকুৱাৰী ৰিজাল্টটো আহিলো ইনকুৱাৰী যদি হোৱাৰ পিছত কয় যে ইহঁতি ফল্টত সিহঁতি বন্ধ কৰিব তেতিয়া আমি কৰাম বন্ধ
এনকুৱাৰী ৰিপৰ্টটো আহিব লাগিব না এনকুৱাৰী চলি আছে বুলি ইহঁতে অৰ্ডাৰ দিছে নেকি কপি কপি আছে দেখা What the matter to councillor take up corner? কাউন্সিলৰ লগত আলোচনা কৰিব লাগে না इंक्वायरी पकड़ के काउंसिल से जिम्मेदारी दी आप लोग ने आटो हो मतलब हमारे मन कपड़े पे माने रखी तो माने बिना करते एकदम समझ ना कि तो कम ना से सेंसिटिव एरिया अब एटलीस्ट एकदम हिंट करता रिक्वेस्ट लो इन्वेस्टिगेशन दो से का के पार्टी चेक ना इन्वेस्टिगेशन रिटर्न लगेगा Ini mau publik pun itu masih nantang dan apa? Ini jumlah bang we, juga nantang dan itu dia. Arju lo damta dam itu kan, damta dam itu kan lah. Same service itu kan dalam rakor lagi. Karena apa sih? Kita macam karena ni dukan kita nak punya lo mau publik kalau dia campaign dia, inquiry hoise na sir. Dukan mau kalau tu inquiry hoise. तो जो काउंसिल तो इनक्वारी होइছে না ভালো ফিলং কাউন্সিল দোকানখন বন্ধ করলে কেনে কৰিব নহয় আমি তো দোকানটো বন্ধ নকৰে স্যার আমি তো ভিতৰো না যায় আমি তো ইয়াতে থাকিম কিন্তু তো ইনকুৱাৰীটো খতম হ'ব লাগে তো কমসে কম দোকান বন্ধ কৰি ৰাখিব লাগে কাউন্সিলে অৰ্ডাৰ দিব লাগিব না তহঁতি ইয়াত কেনে না কাউন্সিল তো ইনকুৱাৰী কৰিছে না স্যার কাউন্সিলে কৈছে নি দোকান বন্ধ ৰাখিব কৈছে নি তো আমি দিব লাগিব তহঁতৰ যদি কিবা ৰাইট আছে তাৰো ৰাইট আছে লাইসেন্স আছে কাউন্সিলে তো একো কোৱা নাই দোকান বন্ধ কৰিবলৈ কৈছে নি নাই তেন্তে তহঁতি কেনে কৰাবি আমি তো নকৰে স্যার কিন্তু ডেইলি মানে কি দোকানটো তো বন্ধ কৰিব লাগিব কেনেকে বন্ধ দোকান বন্ধ ৰাখিব এইটো আমি ক'ব নোৱাৰিটো না এইটো কাউন্সিলৰ কমপ্লেইন দিছে কাউন্সিলে মেমৰেন্ডাম দিছে কাউন্সিলে কৰিব না ইনকুৱাৰী আমি কাউন্সিল ইনকুৱাৰী কৰিছো ঠিক আছে কাউন্সিলে ইনকুৱাৰী কৰিছে বন্ধ কৰিবলৈ কৈছে নি যদি কৈছে আমি কৰাই দিম কাউন্সিলে কৈছে নেকি বন্ধ কৰিব দিব লাগিব হা তেন্তে নাজানে কি লোক কেলে এনেকুৱা কৰি আছে দোকানটো বন্ধ কৰালে তো আমি নিদিলে স্যার আমি ইয়াৰ পৰা নাযাম স্যার দোকান বন্ধ এইটো আমি কৰিব নোৱাৰে এইটো আমি কেনে কৰোঁ আমি তো নকৰে স্যার আমি তো দোকান এটা কথা কোনে বন্ধ কৰিব দোকান বন্ধ কৰে দোকান বন্ধ অথৰিটিটো কাৰো হাতত নাই যদি কাউন্সিলে ক'লেহেঁতেন যে দোকান বন্ধ কৰিবলৈ অৰ্ডাৰ দিলেহেঁতেন তেতিয়া কৰা ঠিক আছে যদি নকৰাকৈ ধৰি ডেইলি আহি উৎপাত কৰি দিল্লীটো আনা যাম এতিয়া ধৰ ডিমাণ্ডটো কি আজি ফাৰ্ষ্ট টাইম আহিছে ডিমাণ্ডটো কৈ আছে হেল্ল' দোকানটো কি এটা দোকান বন্ধ কৰিব নেকি নহয় ডিমাণ্ডটো স্যাৰ আমি তো কাউন্সিল কাৰণে আমি কাউন্সিলৰ ধৰি কি কথা নাই হ'ব ডিমাণ্ড সেইকাৰণে কাউন্সিল স্যাৰ ৰিপৰ্টলৈ লোৱা নাই তাই কাউন্সিলৰ টেক আপ কৰিব লাগিব না কাউন্সিলে হ'ল কৈছে এনকুৱাৰী হৈ আছে এতিয়া অৰ্ডাৰ দিয়া নাই काउंसिल को वैसे फोन ऑर्डर दे फोन ऑर्डर दे আৰু পাব্লিকে তো দোকান খুলিবই না জোৰ জবৰদস্তি বন্ধ কৰিব নোৱাৰে না Itu sudah gampang betul sedikit untuk 1 kilometer. Kalau tu inquiry tu kau punya same serapana forward lo. Kalau forward dah kita lah tu macam mana ni? Langsung biasa nama tu. Aku nu ni tu mangni ta. Ratu ni tu masih tu belum masuk posisi dua ni kau. Masih warna kau. Kira kan itu kita lah. Alam terjadi masih orang betul. Kita tang alam apa lo? চাওক মুঠতে মানে কথাটো হ'ল শুনা মই কৈ আছো তোমালোকে চাকিদাৰ থাকা মোৰ কথা একো নাই কিন্তু Nanda ya kode, umatong authority pima, labang senangkar di sini. Kali mati. Itu kita tang yang bonceng belum. Kalau si bonceng lo, non umatong authority pima ikulifa, labang sini senangkar di sini bang. Tipi jelas tu. Kasi umatong authority pima labang sini tu ke, nangkar juhan sini bang, tak ni tu. Mana ke si bonceng cekan sini bang. Ini cingki cekan kan. Kasi, namanya umatong apa kuli tu emang. Lab Kuma authority tong pima, council tong pima nane organisation na daw mati. Kapag organisation na daw kasi cakman ke kuli ni tong pima la sa pata ni tu. Kartu bang. Kartu lang pasti bang. Amuni ta age. Nasa amuli ta pen kosan lagi kuli ma. Kada school song la. Samne na amali ka bin na kosan ni kuli. Ate pongkos jan kunala. Na pongkos jan ave. Pongkos jan ave pen kosan lagi kuli. Amali ka pen ke kuli ko malo thorai si Council tong ke pima, nane kuma, nane organisation, kapre organisation do mati, kuma loge pi authorize. Laso authorize pita te kagos na pakla no, laso te yang berpakuli na, hang lang le, langsung lo tipi ke lam. Kasi nangkar juga bang, ini tu mangke kuma tong authorize pima, council bang.
Konsil pen tangi pima nane CM EM tangi pima laso authorize bang ni thana paklang nang po obviously itung laso dukan bang non Jens store bang bon nang po itung pimang ke laso jingki je than phansi ni tung bang nane che bong chin che khan tage bang dagali lal lam bo eseke labang close nang po Jens store Nirmal ini Bahumati nara kuli nang po Bahumati tapi cengwai le kuli nang kalau cengwai eksik kuli nang labang non la kuli bon cek mah cengwai itu biro laso lobang Nah, di sini lagi ya. Itu kan yang sini nang bulan jadi kalau tunda beauty doko kain ni ekor ini kan tuh gaji kan tuh bukan gaji ala paling kok oh labang paling tidak paling kamu naling di dalam kol dekade ini sampo ইমান ইয়াতে সিচুৱেশ্যন ডাঙৰ হোৱাৰ পিছত আমি বাৰম্বাৰ কমপ্লেইন দিয়াৰ পিছত তেওঁৰ ওপৰত ইনকুৱাৰী হোৱাৰ পিছতো তেওঁ কাউন্সিলৰ কাৰণে লকডাউন কৰিবৰ কাৰণে আমাৰ কাৰ্বি ৰাইজৰ কাৰণে ইয়াত কাষ্টমাৰী ল' আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 6 শিডিউল ক'লে মিনি কনষ্টিটিউশ্যনৰ আণ্ডাৰত আমাৰ কাষ্টমাৰী ল' আছে কাষ্টমাৰী ল' মতে নোযোৱালৈকেতো আমিতো ইয়াত আমি হিলাই আমি নিহিলো লাগিলে আমাৰ কাৰণে এৰেষ্ট কৰক আমি ৰেডি আছো জেলৰ যাবৰ কাৰণে আমি একো আপত্তি নাই এইটো আমাৰ চিধা কথা কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰণে আৰু পংকজন কাৰণে তেওঁ আমাৰ কাৰণে চেলেঞ্জ কৰি আছে কৰিব দিয়ক কিন্তু আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰাতো যদি তেওঁ এনেকৈ যদি চিটুৱেশ্যন গৰম যদি চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰে কাৰ্বি আংলঙৰ মাজত যদি তেওঁ গৰম হাৱা আনিব বিচাৰে গ'লে সেইটো তেওঁৰ মৰ্জি কিন্তু আমি ইয়াতে কম্প্ৰমাইজ কৰিব আমি অহা নাই কাজিয়া কৰিব আমি অহা নাই আৰু আমি শুনা কথা যোৱা দিনত এজন দুজন ছ'চিয়েল এক্টিভিষ্ট বুলি কোৱা এজন দুজন মানুহ এই হাৰামজাত মানুহবিলাক কাৰণেহে যে ইয়াত তেওঁলোকে আলোচনা কৰি কিনি তেওঁলোকে দোকান খুলিব অথৰিটি দিছে বুলি আমি শুনিব পাইছোঁ যদি সেইটো মতে যদি তেওঁলোকে দোকান খুলিছে বোলে সেইটো কাৰ্বি ৰাইজৰ কাৰণে কোন লিডাৰবিলাকৰ নামটো মই নকওঁ কিন্তু অহা দিনত এইবিলাক লিডাৰ কোন হয় কাৰ্বি আংলং ৰাইজে গম পাব আৰু ইয়াতে কাৰ্বি আংলং ৰাইজে তেওঁলোকৰ কাৰণে বিচাৰ কৰিব সেইটো আমাৰ কথা সেইদিনা সি ক্লেৰিফিকেশ্যন দিছে কি চৰি খুজিছে কি আমি মানে সৰু বুলি এতিয়া আপোনাক কিবা ছেটিছফাই হোৱা নাই ছেটিছফাই হোৱা কথা নহয় তেওঁ ক্লেৰিফিকেশ্যন দিছে কিন্তু ইয়াত তেওঁ ক্লেৰিফিকেশ্যন যোনটো তেওঁ প্ৰেছ মিট দিছে প্ৰেছ মিটত তেওঁ কৈছে যে মোৰ কাৰণে এলিগেশ্যন দিয়া হৈছে বুলি তেওঁ কৈছে সেইটো আমাৰ কাৰ্বি আংলং আৰু আমাৰ কিমান ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ পৰা ধৰি কিনি আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাক কাৰণে তেওঁ ব্লেম কৰিছে যে তেওঁৰ কাৰণে আমি কিবা একটা এলিগেশ্যন আনিছোঁ বুলি কৈছে তেওঁ ভুল স্বীকাৰ কৰা নাই এতিয়ালৈকে প্ৰথম কথা তেওঁৰ ওপৰত আমি একো এলিগেশ্যন অনা নাই তেওঁ কোটি টকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ টকা তেওঁ কৰাপশ্যন কৰিছে মোৰ লগত প্ৰপাৰ RTI ডকুমেণ্ট আছে সেইটো মই মিছা কথা কোৱা নহয় আজিৰ দিনত এইটো কাগজ এটা দুটা কাগজ গোটেই ৰাইজে দেখিছে সেইটো এটা স্পষ্ট কথা আৰু যোৱা দিনত তেওঁ মানুহ পঠাই কিনি সেইটো বন্ধ কৰাইছে সেইটো এটা কথা যোৱা দিনতে আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ এণ্ড ৱেলফেয়াৰৰ পৰা আমাৰ বৰসিং ছাৰে যোনটো আমাৰ কাৰণে যোনটো প্ৰেছ ৰিলিজ দিছে তাত যোনটো লিখিছে তেওঁলোকে এনিভেশ্যন বুলি লিখিছে এনিভেশ্যন সেইটো নহয় অফিচ চাফা কৰাও নহয় কাহিনীটো বেলেগ আছে যোৱা দিনতো মই এইটো কথাটো পাব্লিকৰ ওচৰত মই আনিছোঁ আৰু সেইটো মাফ খোজা পিছতো যে আমি মাফ কৰিম সেইটো নহয় আজিৰ দিনত যদি কোনোবা কাৰ্বি আংলং কাউন্সিলৰ কোনোবা ডাঙৰ আছে নেকি আজিৰ দিনত পংকজন কৰিছে কালি দিনতে কোনোবা বেলেগ মাৰোৱাৰী কৰিব কি মাফ খুজিলে যদি আমি মাফ কৰি কিনে যদি তেওঁ মানে আগৰ নিচিনা যদি আমি থাকিব তেওঁ ক'লে সেইটোতো নহ'ব চলিউশ্যন নহয় আজি তেওঁ কৰিছে বেলেগ দিনা কোনোবা বেলেগে কৰিব আমি কি বাৰে মাফ কৰিবৰ কাৰণে আমি কোন হয় আমি ইয়াত মাফ কৰিব আমি অহা নাই আৰু আমি ইয়াত কাৰোবাৰ কাৰণে বিচাৰ কৰিব আমি অহা নাই কিন্তু ইয়াতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে কাউন্সিলৰ মতে চলিব লাগে কাউন্সিলৰ ওপৰত কোনো নহয় আৰু যদি এনেকৈ যদি বাৰে কৰি থাকে ক'লে সেইটো অহা দিনত যদি কিবা এটা যদি বেয়া ঘটনা হ'ব বা যদি বেয়া হাৱা আহে গ'লে সেইটো পংকজনে নিজে বিচাৰিছে বুলি এইটো মই ডাইৰেক্ট মিডিয়াৰ ওচৰত আমি মইতো ক'ব বিচাৰিছোঁ এতিয়াতো দোকানটো খোলা আছে এতিয়া আপোনাক কি মানে আপোনালোকে নাযায় নেকি নাথাকিব ইয়াতে দোকান বন্ধ নকৰালৈকেতো আমি ইয়াৰ পৰা নিহিলো মাৰপিট নকৰোঁ আমি নকৰোঁ লাগিলে আমি এৰেষ্ট হ'ব পাৰে আমি গেডাৰিঙো নকৰোঁ
আমি যিমান জন আছো আমি ইমানজনে আহিছো আমি বেছি বেছি মানুহ মাতি আনিছো এইটো নহয় খুলিবলৈ আহিছে আমি ইয়াত আজি কোনে অথৰাইজ দিছে যিটো কিবা দোকান খুলিবলৈ কোনে অথৰাইজ দিছে আৰু আমাৰ ইয়াত কাৰ্বিৰ পৰা হেৰি মাতা হৈছে তেখেতক মাতা হৈছে পংকজ জানক আৰু তেখেতৰ ৱাইফক মাতা হৈছে যে লংৰি কাহিনী এইটো আমাৰ কাৰ্বিৰ পৰা কোৱা আছে লংৰি কাহিনী লংৰি চাপৰ মাতা হৈছে যে ক্ষমা খুজিব লাগে বুলি আমাৰ কাৰ্বি ৰাইজৰ কাৰণে তথাপি এইটো যোৱা নাই কি হৈছে কি হোৱা নাই এইটো আমি ক'বলৈ নাযাওঁ কি হৈছে কি হোৱা নাই কিন্তু সিহঁতে মাফটো এতিয়ালৈকে খোজা নাই সিহঁতে মাতা মতেও যোৱা নাই সেইটোৱে আমি কিবা আহিছোঁ সেইটো জানিবলৈ আহিছোঁ এইটোৱে আৰু দোকানটো আমাক যেতিয়ালৈকে আনচাৰ নাপায় এইটো দোকানটো বন্ধ থাকিব এইটোৱে খোলা আছে এতিয়া এইটো কাৰণে আহিছোঁ এইটো বন্ধটো দোকানটো আজিৰ পৰা বন্ধ কৰিব লাগিব এইটোৱে আমি জনাব বিচাৰিছোঁ যদি বন্ধ নকৰে বাধ্য হ'ম যে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম ইয়াতে কি বহিব নেকি আমি বহি যাম লাগিলে হাংগাৰ চাক হওক যি হওক আমি ইয়াৰ পৰা নধৰিম সেইটোৱে কিন্তু আজিৰ দিনত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা ধৰি কিনি টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ ডেপুটি ছেক্ৰেটাৰীৰ পৰা ধৰি কিনি আমাৰ CM ছাৰ কাৰণে আমি কিমান মেমৰেণ্ডাম দিলোঁ কাউন্সিলত আমি কমপ্লেইন দিয়া আছে তাৰপিছত যোনটো মেডিকেল ডিপাৰ্টমেণ্টৰ ঘটনাটো হৈছে সেই ঘটনাটোৰ বিষয়ে অলৰেডি তাত ইনকুৱাৰী চলি আছে কাউন্সিলত ইনকুৱাৰী চলাৰ পিছতো দোকানটো আজি খুলিব কেনেকৈ পালে সেইটো আমি আজি সুধিবৰ কাৰণে আহিছোঁ যে কাউন্সিলৰ পৰা খুলিব দিছে না কোনোবা একজন দুজন মানুহৰ লগত আলোচনা কৰি কিনি খুলিব দিছে তেওঁ মাফ খুজিছে ঠিক আছে মাফ খুজিছে কিন্তু আমাৰ কাৰ্বি আংলং আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত মিনি কনষ্টিটিউশ্যন আছে 6 শিডিউলৰ আণ্ডাৰত যোনটো আমাৰ ইয়াত কাৰ্বি কাষ্টমাৰী ল' আছে কাৰ্বি কাষ্টমাৰী ল' মতে তেওঁ ইয়াত কাৰ্বি আংলং ৰাইজৰ কাৰণে মাফ খুজিছে নেকি সেইটো আমি জানিবৰ কাৰণে আহিছোঁ বেলেগ কথা একো নাই আমি ভিতৰত আহিলে তোমাৰ দোকান বন্ধ কৰিলে ভাল হৈছে মানে কাৰ্বি কেং কৰা প্ৰফেশ্যন নাই এইটো লেটাৰটো এতিয়া আপোনাৰ আপোনালোকে ভাল কৰি বুজি কিনে আজিটো দোকানটো বন্ধ কৰি দিব